আমি সিদ্ধান্ত লৈছো যে 2 অক্টোবৰৰ পৰা আমাৰ অসম সচিবালয় পেপাৰলেছ হ'ব, ডিজিটেল হ'ব। ডিজিটেল মানে কি? আমি বাহিৰত পাছ লওঁ, এতিয়া আমি বাহিৰত পাছ নলওঁ, বাহিৰত 4টা কম্পিউটাৰ থাকিব। ৰাইজৰ যি কাম থাকিব কম্পিউটাৰত তাৰ পৰাই টাইপ কৰিব, আমালৈকে সেই কাম আহিব। আমাৰ সন্মুখত ধৰা দিব যে সমবায় বিভাগত অমুকে মোক লগ কৰিবলৈ বাহিৰত আছে, তেওঁৰ সমস্যা এইটো, 7 দিন যাওক 8 দিন যাওক, তেওঁ কম্পিউটাৰৰ জৰিয়তে তেওঁ দিয়া টেলিফোনৰ জৰিয়তে তেওঁ উত্তৰ পাব লাগিব যে আপোনাৰ কাম হৈ গ'ল, আপুনি আহিছিল বুলি আমি গম পালোঁ, আপোনাৰ কাম হৈ গ'ল, আপুনি হাতত লৈ গুচি যাওক। তেওঁ ইয়াত আহিব নালাগে। জোনাইৰ পৰাই ছেক্ৰেটেৰিয়েটত কিবা কাম আছে, জোনাইৰ পৰাই তেওঁ টাইপ কৰিব, আমি ইয়াতে পাম। কাগজ হেৰুৱাৰ কথা হ'ব নোৱাৰে, প্ৰতিখন কাগজ আমি ডিজিটেল কৰিম। ছেক্ৰেটেৰিয়েট আহিলে আপোনাৰ কাগজখন হেৰালে মই বিচাৰিব লাগিব, অমুক ছাৰৰ টেবুললৈ যাব লাগিব, সেই কথা নাই। কম্পিউটাৰত ক্লিক মাৰিলে আমি গম পাম এই আবেদনখন ক'ত আছে। অহা 2 অক্টোবৰৰ পৰা অসম চৰকাৰ ছেক্ৰেটেৰিয়েটত সম্পূৰ্ণ ডিজিটেলাইজ হ'ব। কোনোবা যদি চৰকাৰী কৰ্মচাৰীয়ে ডিজিটেল নাজানে, তেওঁৰ কাৰণে বহুত ৰাস্তা খোলা আছে। ছেক্ৰেটেৰিয়েটৰ পৰা তেওঁ ট্ৰেন্সফাৰ লৈ ডিৰেক্টৰলৈকে যাব পাৰে। আৰু তেওঁ যদি বহুত দিন চাকৰি কৰিলে যে নহয় মই কিছুদিন এতিয়া ঘৰলৈকে যাম, ঘৰলৈও যাব পাৰে। কিন্তু যেতিয়ালৈকে ছেক্ৰেটেৰিয়েটত থাকিব আমি ডিজিটেল মাধ্যমেৰে কাম কৰা শিকিব লাগিব, কাৰণ এই মেনুৱেল মাধ্যমে ৭৫ বছৰে মানুহক হাৰাশাস্তি কৰিলে। এই মাধ্যমৰ পৰা আমি ওলাব লাগিব। 2 অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল গ্ৰহণ নকৰে, আৰু এই নিৰ্দেশ আমি ইতিমধ্যে দিছোঁ, আৰু ইয়াক আখৰে আখৰে সকলোৱে পালন কৰিব লাগিব। অৰ্থাৎ ফাইল আহিব, আমি স্কেন কৰিম, ফাইল কম্পিউটাৰৰ ভিতৰত সোমাব, কাৰ হাতত কিমান দিন ফাইল আছে, ক'ত কেনেকৈ নিষ্পত্তি নোহোৱাকৈ আছে, আমি সকলোৱে গম পাম। এবছৰৰ ভিতৰত অসমৰ চাৰিওফালে এই বাতৰি যাব লাগিব যে অসম সচিবালয়ত লোককল্যাণ হয়, অসম সচিবালয়ত জনসেৱাৰ কাম হয়, অসম সচিবালয়ত ৰাজহুৱা স্বাৰ্থৰ কাম হয়।